বিদ্যালয়ৰ ফিল্ডত হেড ছাৰে লৈছে আঁঠু মূৰেৰে মাটিত ভেজা দি কান্দি কান্দি কৈছে ৰাইজ মোক ক্ষমা কৰি দিয়ক গতিকে মোক ক্ষমা কৰিব লাগে ৰাইজে মোক ক্ষমা কৰিব লাগে হেড ছাৰৰ দুখ গুৰুতৰ ছাত্ৰীৰ গাত হাত দি বুকুৰ ধপধপনি পৰীক্ষা কৰে ছাৰে কেৱল হেয়াই নে আৰু ক'ব নোৱাৰা বহু অশ্লীল কথাৰ বহুত ধৰণৰ ইংগিত দিয়ে এইজন ছাৰে এই ঘটনা উত্তৰ লখিমপুৰৰ চক ২০ নং তেলিয়া পথাৰৰ হয় বন্ধু বান্ধৱীসকল এইখন বিদ্যালয়ৰ হৈছে এইজন প্ৰধান শিক্ষক দীৰ্ঘদিন ধৰি বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আহিছিল এনেধৰণৰ অপকৰ্ম কৰা হেড ছাৰক হেকনি দিলে স্থানীয় ৰাইজে কোনোবা এজনে সুধিছে টিচাৰৰ অৰ্থ আপুনি জানে নে নাজানে টিচাৰৰ মিনিং জানে নাই আপুনি অৰ্থ জানে নাই আপুনি কি টিচাৰ হৈছিলে আপুনি ৰাইজৰ আদালতত হেড ছাৰে আঁঠুকাঢ়ি খালে তিনি শপত আৰু কান্দি কান্দি ক'লে জীৱনত আৰু এনে কাম কেতিয়াও নকৰোঁ আপোনালোকে মোক ক্ষমা কৰি দিয়ক এই বিপদত আপোনালোকৰ সকলোৰে চৰণত ধৰি মই ক্ষমা খুজিছোঁ ভৱিষ্যতে কেতিয়াও এনেকুৱা ভুল মই নকৰোঁ তো বন্ধু বান্ধৱীসকল আপোনালোকৰ বহুমূলীয়া মন্তব্য ভিডিঅ'টো কমেণ্টত জনাবলৈ নেপাহৰিব মই আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে মিয়া মিউজিয়াম হ'বই মুখ্যমন্ত্ৰীয়েও কৰিব সম্বোধন এই মন্তব্যকাৰ সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব জেলৰ পৰা ওলাই আহিয়েই মিয়া মিউজিয়ামৰ সম্বোধকৰ হুংকাৰ মিয়া মিউজিয়াম খুলিবই মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব মিয়া মিউজিয়াম খুলিবলৈ পৰিৱেশ সৃষ্টি কৰিব মিয়া পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি আব্দুল বাটেনৰ এই হুংকাৰ জেলৰ পৰাই ওলাই আহিয়েই মিয়া মিউজিয়ামৰ সম্বোধকৰ হুংকাৰ যে মিয়া মিউজিয়াম খুলিবই বুলি কৰিছে ডাঙৰ হুংকাৰ মিয়া মিউজিয়াম খুলিবই বুলি ইতিমধ্যে কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব মিয়া মিউজিয়াম ৰাজ্যবাসীৰ বাবে ওলাইছে এটা বহুতে ভাল খবৰ এইবাৰ পুৰুষ মহিলা উভয়ে লাভ কৰিব অৰুণোদয় ধন কেনেকৈ লাভ কৰিব সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব এইবাৰ পুৰুষেও লাভ কৰিব অৰুণোদয়ৰ ধন 10,54,000 নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ আঁচনি 2023 14 এপ্ৰিলৰ পৰা অৰুণোদয়ৰ ধন লাভ কৰিব নতুন হিতাধিকাৰীয়ে 35 লাখলৈ অৰুণোদয় হিতাধিকাৰী বৃদ্ধি কৰাৰ লক্ষ্য কৰিছে অসম চৰকাৰ সলনি কৰা হৈছে পূৰ্বৰ কেইবাটাও নিয়ম দুচকীয়া বাহন থকা সকলেও লাভ কৰিব অৰুণোদয়ৰ ধন ফ্ৰিজ থকা সকলেও লাভ কৰিব অৰুণোদয়ৰ ধন ভাড়াত চলোৱা ট্ৰেক্টৰ থাকিলেও আপুনি লাভ কৰিব অৰুণোদয়ৰ ধন কিন্তু নিজৰ ট্ৰেক্টৰ থাকিলে কিন্তু অৰুণোদয়ৰ ধন লাভ নকৰে বিধৱা মহিলা আৰু অবিবাহিত মহিলাই এতিয়াৰ পৰা লাভ কৰিব অৰুণোদয়ৰ আঁচনি দিব্যাংগ সকলেও এতিয়াৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধন বৃদ্ধ পুৰুষেও পাব অৰুণোদয়ৰ আঁচনি বৃদ্ধাশ্ৰমত থকা বৃদ্ধ পুৰুষসকলেও লাভ কৰিব অৰুণোদয়ৰ আঁচনি পৰিয়ালৰ কেৱল এগৰাকী হিতাধিকাৰীহে পাব আঁচনিৰ লাভ পকী ঘৰ নথকা সকলোৱে পাব অৰুণোদয়ৰ হিতাধিকাৰীৰ আঁচনি এই মাহতে সম্পূৰ্ণ হ'ব হিতাধিকাৰীৰ বাছনিৰ প্ৰক্ৰিয়া